মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই BPF দলৰ লিজিছলেচাৰ পাৰ্টিৰ আৰু মোৰ দলৰ হৈ আমাৰ অসম চৰকাৰখনে অসমৰ আজিৰ আমাৰ এই বিধানসভাৰ মজিয়াত যিটো বিলৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি হাতত লৈছোঁ UCC বিল, সেই বিলৰ প্ৰতি আমি পূৰ্ণাংগভাৱে সমৰ্থন আগবঢ়াইছোঁ। আমি ধন্যবাদ দিব লাগিব যে ভাৰতবৰ্ষৰ বহল ভিত্তিত ক'বলৈ গ'লে বিপুলভাৱে চৰ্চিত হোৱা যিটো আইন, যিটো UCC বিল, সেই UCC বিলখন আজি অসম চৰকাৰৰ আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ বলিষ্ঠ নেতৃত্ব আৰু পদক্ষেপৰ কাৰণে অসম বিধানসভাত উত্থাপিত হ'ল আৰু সৰ্বসন্মতিক্ৰমে আমাৰ এই UCC বিলখন ইয়াত গৃহীত কৰিবৰ কাৰণে এটা পদক্ষেপ আজি হাউচত লোৱা হ'ল। সেইটো আমাৰ NDA চৰকাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ তেখেতৰ উইল পাৱাৰ, তেখেতৰ ৰাইজৰ প্ৰতি কমিটমেণ্ট, তেখেতৰ অসমবাসী জনগণক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি যিটো দায়বদ্ধতা, সেইটো পালন কৰাৰ যিটো এটা তেখেতৰ সংকল্প, সেই সংকল্প দৃঢ়তাৰে পালন কৰাৰ কাৰণে আজি সেইটো সম্ভৱ হৈছে বুলি মই ক'ব খোজোঁ। আৰু এইটো আমাৰ এটা ঐতিহাসিক এটা সফলতা বুলি মই ক'ব খোজোঁ। ভাৰতবৰ্ষৰ বহল ভিত্তিত চৰ্চিত এই আইনখন অসমত আজি যদিও গৃহীত কৰিবৰ কাৰণে হাতত লোৱা হৈছে, মই ধন্যবাদ দিব বিচাৰিছোঁ এজন জনজাতীয় বিধায়ক হিচাপে। এই বিলখনত স্পষ্টভাৱে লিখা আছে যে UCC বিলৰ আওতা জনজাতিসকলক ইয়াত ৰখা বাহিৰত ৰখা হৈছে। এই বিলৰ আইনত, এই আইনৰ বাহিৰত জনজাতিসকলক যে ৰেহাই দিয়া হ'ল, জনজাতিসকলৰ নিজস্ব যিটো আইন কানুন, কাষ্টমাৰী ল' আছে, আমাৰ ট্ৰেডিশ্যন আছে, সেইবিলাক প্ৰটেকশ্যনৰ কাৰণে জনজাতিসকলে নিজাববীয়াকৈ যিহেতু পূৰ্বপুৰুষৰ পৰাই হেজাৰ হেজাৰ যুগৰ পৰাই আমি নিজাববীয়াকৈ আইন বনাই চলাই আহিছোঁ, সেই আইনৰ প্ৰতি শ্ৰদ্ধা জনাই, সন্মান জনাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিটো বিলখন প্ৰস্তুত কৰি পেলাই আজি হাউচত গৃহীত কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে, মই জনজাতি সম্প্ৰদায়ৰ হৈ, বড়ো সম্প্ৰদায়ৰ এজন বিধায়ক হৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক, আমাৰ চৰকাৰখনক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শুনিবলৈ পাওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে সদায় কৈ থাকে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আৰু ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষখনক শক্তিশালী, সমৃদ্ধিশালী আৰু আমাৰ ভাৰতীয় নাগৰিকসকলক ৰাজ্যবিলাকৰ মাজত একতা, ইণ্টিগ্ৰিটি আনিবৰ কাৰণে কিছুমান পদক্ষেপ লৈ থকা হৈছে। UCC বিলো ইয়াৰে এটা অংশ বুলি মই ক'ব খোজোঁ। আজি ভাৰতবৰ্ষত আমি যিটো দেখিবলৈ পাইছিলোঁ, বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ আমাৰ ৰেভিনিউ কালেকশ্যনৰ, টেক্স কালেকশ্যনৰ কাৰণে আইন কানুন আছিলে। সেইটো এক ৰাজ্য টেক্স কালেকশ্যন কৰাৰ যিটো এটা আইন ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ নেতৃত্বত আজি GST গোটেই ভাৰতবৰ্ষখনত লাগু হৈ গ'ল। এটা আইনৰ দ্বাৰা দি আমাৰ ভাৰতৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই ব্যৱস্থা আজি কৰা হ'ল। ঠিক তেনেদৰে আজি আমাৰ অসম চৰকাৰৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ এই অসম বিধানসভাত কিছুমান আমাৰ ঐতিহাসিক আইন প্ৰণয়ন কৰা হ'ল। আমাৰ চকুৰ আগত আজি বাল্য বিবাহ, যি বাল্য বিবাহ আইনখন কোনো চৰকাৰে কেতিয়াও আনিবৰ কাৰণে পদক্ষেপ লোৱা নাছিল, যাৰ কাৰণে আমাৰ মা ভনীসকলে
বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল। আজি এই বাল্য বিবাহ আমাৰ এই অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপৰ কাৰণে বিধানসভাত এটা আইনত আমি পৰিণত কৰিবলৈ সক্ষম হ'লোঁ। আজি দ্বিতীয় এটা ষ্টেপ, সেইটো দ্বিতীয় এটা পদক্ষেপ যে UCC আইনখন ইয়াত আমি পাছ কৰাৰ দ্বাৰা দি গোটেই আমাৰ অসমবাসী আমাৰ মা ভনীসকলৰ কাৰণে জাতি জনগোষ্ঠীৰ মাজত আমাৰ যিটো এটা বিভিন্ন ধৰণৰ আইন কানুন আছিলে সেই আইন কানুনবিলাক আজি আমি মানে কি কয় ইয়াৰ ওপৰত UCCয়ে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে UCCৰ দ্বাৰাই গোটেইখিনিক আমি পৰিচালনা কৰিবৰ কাৰণে যিটো বিল উত্থাপন কৰা হ'ল সেইটো মানে ভাল এটা মানে কি কয় পদক্ষেপ। আমি হাইলি এপ্ৰিচিয়েট কৰিছোঁ, আমি ৱেলকাম জনাইছোঁ, আমি ছাপৰ্ট জনাইছোঁ। কিন্তু ইয়াত মই এটা কথা উল্লেখ কৰিব খুজিছোঁ, UCC আইন ইয়াৰ দ্বাৰা দি এক্সাম্পল হিচাপে সেইটো স্পষ্ট ইয়াত মানে হোৱাটো আমি দেখিবলৈ পোৱা নাই যে কোনোবা আমাৰ ট্ৰাইবেল ছোৱালীয়ে যদি নন ট্ৰাইবেল এজনক বিয়া পাতাৰ পাছত সেই ট্ৰাইবেল ছোৱালীক যদি ডাইভৰ্চ কৰা হয়, এই ট্ৰাইবেল ছোৱালীৰ ষ্টেটাছটো কি হ'ব? এই ট্ৰাইবেল ছোৱালীজনীৰ অধিকাৰ তেওঁ নিজৰ মানে পুৰুষৰ পৰা হাজবেণ্ডৰ পৰা তেখেতে কেনেকুৱা ধৰণৰ মানে আইনগতভাৱে যিখিনি বেনিফিট পাব লাগে ইয়াৰ ব্যৱস্থা ইয়াত আছেনে নাই, সুৰক্ষা ইয়াৰ আছেনে নাই? যদি ইয়াত স্পষ্টভাৱে হোৱা নাই, ইয়াৰ ক্লিয়াৰিটি যে ট্ৰাইবেল মহিলা এজনী নন ট্ৰাইবেলৰ লগত বিয়া পাতাৰ পাছত ডাইভৰ্চ হোৱাৰ পাছত তাৰ প্ৰটেকশ্যন, তাৰ ৰাইটছটো স্পষ্টভাৱে ইয়াত ক্লিয়াৰলি ডিফাইন কৰাৰ দৰকাৰ আছে। এইটো এটা হ'ল। আৰু এটা পইণ্ট ইয়াত সন্নিৱিষ্ট মানে কৰাটো আমি বিচাৰোঁ যে UCC অহাৰ পাছত আমাৰ ST SC বিলাকৰ ওপৰত যিটো এট্ৰচিটিছ কৰা হয়, এই ST SCৰ ওপৰত এট্ৰচিটিছ বিৰুদ্ধে এটা যিটো প্ৰচলিত আইন আছে সেই আইনটো কণ্টিনিউ হ'বনে নাই? ST SCৰ ওপৰত যিটো চলা এট্ৰচিটিছ যিটো প্ৰচলিত আইন সেই আইনটো এছ কণ্টিনিউ কৰিবৰ কাৰণে এলাউ কৰাৰ মানে তেনেকুৱা ব্যৱস্থা থাকিবনে নাই সেইটো এটা ক্লিয়াৰিটি থাকিলে ভাল হয়। যে নহওক এছে হ'ল UCC বিল যিটো বিলৰ ওপৰত বহু ধৰণৰ মন্তব্য আছিলে, বহুজনৰ ভয় আশংকা আছিলে, সেইটো আজি সঁচাকৈ ইয়াত ইমান তেনেকুৱা ভয় আশংকা কৰাৰ কোনো কাৰণ নাই। আমাৰ মহিলাসকলৰ, আমাৰ মা ভনীসকলৰ প্ৰটেকশ্যন এই গোটেইবিলাক আজি নজৰ ৰাখি পেলাই আমি এটা ইউনিফৰ্মত আনিবৰ কাৰণে, অধিকাৰ প্ৰদান কৰিবৰ কাৰণে, সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এক ভাৰতীয় নাগৰিক হিচাপে এটা আইনৰ দ্বাৰা দি আইনৰ আওতাত আনি প্ৰটেকশ্যন আৰু অধিকাৰ দিয়াৰ কাৰণে যিটো আইন ব্যৱস্থা কৰা হৈছে, গতিকে এই আইনটো লৈ পেলাই কোনো ভয় আশংকা কৰাৰ দৰকাৰ নাই। মই এইখিনিকে কৈ পেলাই এই বিলৰ প্ৰতি আমাৰ BPF দলৰ যিটো দৃষ্টিভংগী স্পষ্টভাৱে সমৰ্থন জনাই মই সেইখিনিকে আগবঢ়াইছোঁ। ধন্যবাদ।